কি খবৰ আপোনাৰ স্বাগতম জনাইছোঁ মই নটি ভিডিঅ'ত আৰু আপোনালোকে আছে আছাম PK ব্লগছ আৰু এতিয়া দিছে ৰিলছ বনাই আছে আজি মানে বিশেষ ব্লগ একো নহয় এতিয়া মানে আপোনালোকক আমাৰ গাঁওখনৰ ফ্ৰেক ড্ৰোন শ্বট এটা দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ' খালি সকলোকে চাই দিব যদি মোৰ চেনেল নতুন গাইছে চেনেল ছাবস্ক্ৰাইব কৰিব আৰু গাইছ মানে ভইচটো মানে ফটোৱাকৈ আছে যিহেতু মাইক্ৰফোনডাল আছে কিন্তু কামত দিয়া নাই মানে কেলৈ কামত দিয়া নাই গম পাইছে নাই এই যিটো ক্লিপ আছে এই ক্লিপটো ভাগি থাকিলে এইটো ক্লিপ চাওক আৰু এইটো ক্লিপ ভাগি থাকিলে মানে ক্লিপটো ভাগি থাকিলে লগাব পৰা নাই ভইচটো ভালকৈ নাই মোবাইলটো লগাই লওঁ সেইটো ক্লিপটো ভাগি থাকিলে পকৰা যাব এতিয়া ঐ পেকেট এখন দিবি আৰু পেকেট খাই বলো এতিয়া গৈ আছোঁ ওপৰত ড্ৰোন শ্বট দেখাবলৈ ভিডিঅ' সকলোৱে খাই থাকিব হা দিলোঁ নহয় মোক না দিয়া মোক না দিয়া अभी मजा आएगा ना भिड़ो খাই গ'লোঁ এতিয়া ওপৰত চাব পাৰে ওপৰত আৰু আমাৰ ঘৰখন ফ্ৰেক ড্ৰোন শ্বট দেখাইছে আপোনালোকক চাই চাওক হাই কৰি দিয়া তো গাইছ চাওক আমাৰ ঘৰটো চাওক আমাৰ ঘৰ কোনটো বুলি দেখিছেনে জুম কৰিছোঁ ফাটি গৈছে এইটো ঘৰ যিটো দেখিছে ৰং মাৰি থোৱা অকণমান দিছে সেইটো হৈছে আমাৰ ঘৰ আৰু চাওক ভিউ চাওক নাবে আমাৰ ঘৰতে এনেকুৱা হাবি আছে বুলি নিজে গম নাপাওঁ মানে ঘৰত বেক চাইডে যা যিমান ঘৰ আছে বাহনি আছে কাঠনি আছে গছ গছ যি আছে মানে চব হাবি লিখা আছে পাহাৰ লিখা লাগে চাওক ভয়ানক জেগা লিখা লাগে আৰু ভিউ চাওক না বে ভিউ চাওক কি মজা ভিউ ও মাই গড আৰু এইফালে ছানছেট হ'বলৈ গৈ আছে হ'লেই হ'ব চাওক কি ভিউ আৰু এই গছজোপি দেখিছে ন এই যিটো গছ দেখিছে মই পোনে পোনে সেই গছ যি গছ আছে সেই জোপি এখন আমাৰ গেলাবিল পাৰ হৈ যিখন আমাৰ স্কুল সেইফালে এখন চেণ্টাৰ এখন বেচিক চেণ্টাৰ হয় এইটো ইয়াৰ পৰা চব ধুনীয়াকৈ দেখিছোঁ চব আপোনালোকক ভালকৈ দেখাব নোৱাৰিছোঁ কেমেৰা হেভি মোবাইলটো নহয়তো ফাটি গৈছে আৰু ভিউ চাওক ইয়াৰ পৰা কি মজা ভিউ অ' মাই গড আৰু এইটো হৈছে ৱাটাৰ ছাপ্লাই মানে আকৌ নতুনকৈ এটা বনাইছে এইটো আছে আগৰটো আছে মানে এইটো পানীৰ টেংকি হয় চিনটেক্স এইটো দিছে প্লাষ্টিক হয় এইটো বনাইছে চিনটেক্সটো আৰু ইয়াৰ ওপৰতে বহি আপোনালোকক দেখুৱাইছোঁ এইটো হৈছে মোৰ ফ্ৰেক ড্ৰোন শ্বট আৰু মোৰ 15 আগষ্টৰ দিনাখনি ধামাকা ভিডিঅ' আহি আছে মানে কি আৰু ধুনীয়া ধামাকা ভিডিঅ' এটা আহি আছে ভিডিঅ' খালি একদম ধুনীয়াকৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ যি হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ' চাবলৈ আজি অপেক্ষা কৰি থাকক 15 আগষ্টত দিম ধুনীয়াকৈ আপলোড কৰি আৰু মোৰ লগতে আছে এটা ল'ৰা এইটো ল'ৰা হাই ৰঞ্জন ই এক্টিং কৰিব আৰু লগতে মই কেমেৰামেন আছোঁ আৰু আছে মোৰ লগৰকেইটা মোৰ এতিয়া ব্যস্ত হৈ আছে মোক কাম যিবোৰ বস্তু লাগিবলগীয়া লগা আছে এইবোৰ বস্তু সিহঁতি চব সাজু কৰি আছে মানে বনাই আছে পিষ্টল কিছুমান বনাবলগীয়া আছে মানে কাঠেৰে বনাবলগীয়া আছে কিছুমান প্লাষ্টিকৰ আছে সেইবোৰ বনাবলগীয়া আছে কিছুমান মানুহ সৰহকৈ হ'বতো সেইটো কষ্ট হ'ব অকণমান জংঘল ভিডিঅ'টো কৰা হ'ব খালি ভিডিঅ'টো শেষলৈকে চাব 15 আগষ্ট দিনাখন আশা কৰোঁ আৰু চেনেলটো মোক ছাবস্ক্ৰাইব কৰি দিব আৰু আমি ভিডিঅ' শ্বুট কৰিম 23 জুলাইৰ পৰা ভিডিঅ' শ্বুট কৰিম 3 দিনমান শ্বুট হ'ব একদম ধুনীয়াকৈ হাবি আছে জেগাখনত আমাৰ কি ক'ম আমাৰ মানে অকণ নিজৰ খেতি কৰোঁ সেইখন জেগাত আছে আমাৰ দুখন জেগা কৰোঁ আমাৰ খেতি য'ত কৰোঁ সেইখন দুখনবিলাক আৰু আমাৰ আছে নিজা বহা মানে আমাৰ য'ত খেতি কৰোঁ আমাৰ মানে য'ত খেতি কৰোঁ তাত এটা ঘৰ আছে তাত মোৰ দাদা ককা থাকে পুৰি চব থাকে তাত খেতি কৰোঁ সেইখন জেগাতে মানে ভিডিঅ' শ্বুট হ'ব তাত জংঘল এখন আছে মানে তাত শ্বুট হয় আপোনালোকক ধুনীয়াকৈ দুখন এই শ্বুটিঙৰ ব্লগ পাই থাকিব সেইটো কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নটিফিকেশ্যন পাবৰ কাৰণে কাষত থকা বেলটো বজাই দিব তেতিয়া মোক নটিফিকেশ্যন পাই থাকিব এতিয়া ভিডিঅ'টো চাই থাকক কি দেখুৱাব পাৰোঁ যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব তাকে খাইছোঁ বেয়া নাপাব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব বাই